সকলক সজাই পৰাই ফুচলাই বড়োসকলৰ লগত সংঘাত লগাই দি তেওঁলোকৰ সেই নিজৰ স্বাৰ্থ পূৰণ কৰাৰ আশা কৰে। মই অনুৰোধ কৰিছো আপোনালোকে এই মুছলমান সম্প্ৰদায়ৰ লোকসকলক ফুচলাই বলিৰ কথা নবনাবলৈ অনুৰোধ জনাইছো। বন্ধুসকল, মই কব বিচাৰিছো আজি আমি গৰু ভূমিত জন্ম হৈছো। আজিৰ সদনৰ বাহিৰত যদি কোনোবাই দোকানৰ পোহৰত গছৰ তলত যদি কোনোবাই অনাবধ লোক আছে তেওঁলোকক লৈ মই অনুৰোধ জনাব বিচাৰিছো আমি বড়ো ভূমিত জন্ম হৈছো আৰু বড়ো ভূমিত মৰি যাম, কিন্তু মৰিও আমি বড়োসকলৰ লগত, বাচিও আমি বড়োসকলৰ লগত। অন্যথা আমাৰ কোনো উপায় নাই, বেলেগ চিন্তা কৰিবৰ কোনো দৰকাৰ নাই। মই এইখিনিতে কৈ আজিৰ খবৰ এই চমু বক্তব্য মই সামৰিছো। ধন্যবাদ।